तामुलपुर जिल्ला भारत भूटान सिमनानि 1 नं पाहारफोराव गिख्रंथाव जाथाय। सुकुनजुलि फायरिं रेन्जआव भारतनि रौनियाफोरनि गावनाय फोरोंबाय थानाय समावनो गिख्रंथाव जाथाय सोमजिदों। भारतनि 31 नं रौनिया हानजा फिल्ड रेजिमेन्टखौ गावनाय फोरोंबाय थानाय समाव दिग सोलायना गोग्लैनानै बे गिख्रंथाव जाथाया जायो। पाहारपुर गामिनि फरमेश्वर हाजदानि न'आव मोनसे गिख्रंथाव बमाया गोग्लैहैयो आरो सिलिंखार जायो। बमा गोग्लैना सिलिंखार जानाय न'आ प्रधानमन्त्री आवास योजनानिमोन। खुनु रोखोमै नखरनि सासे गथ'जों लोगोसे सा 7 सुबुंफ्रा बे गिख्रंथाव बमानिफ्राय बासिनो हादोंमोन। बमानि बेरफ्रुनाया खावसे बाहागोआ नसुंसेनि लुत्रु हाजदानि न'आवबो नांहैदोंमोन। जाथाय जानाय जायगायाव रौनिया हानजानि दैदेनगिरि आरो दरंगाजुलि आउटपस्टनि पुलिस बिफाननिफ्राय खौरां लाहैदोंमोन। बे जाथायनि थाखाय रौनिया हानजानि दैदेनगिरिया गामिनि सुबुंनिफ्राय निमाहा बियो आरो सिलिंखार जानाय न'खौ लुफुंना होनायनि खोथा होयो। जाथाया गोसारनाय लोगो लोगोनो गामियाव दुंहाव थासारि सोमजिदोंमोनब्लाबो दरंगाजुलि आउटपस्टनि पुलिस बिफाना थासारिखौ सामलायो। जिमान नथिपत्र आसिल गोटाय हेक किन्तु सार प्रधानमंत्री आवास योजनार घर आছিলে আজি 2-3 বছর আগত তেওঁলোকে প্ৰস্তাৱ কৰিছিল। একেবাৰে গৰীব মানে নিচলা পৰিয়াল তেওঁলোক তাতে থাকিবলৈ ঘৰেই নাই। গতিকে এনেকুৱা অৱস্থাত তেওঁলোকৰ যেতিয়া ঘৰ নষ্ট হৈছে, গতিকে এইটো এটা চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰাৰ লগতে আমি এটা আশা কৰিছোঁ যিহেতু জনবসতি যিহেতু ইয়াতে বহুত হৈছে, গতিকে এই জনবসতি চাই চৰকাৰে ইয়াৰ যিটো ফায়াৰিংনেছ এই ফায়াৰিংনেছ উঠাই দিব বুলি আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। সুকাঞ্জলি নদীৰ পৰা পাৰে ইমান দূৰৰ পৰা ইয়াত মাৰে, অকস্মাত মিষ্টেক হৈ যায়, পৰি যায় গাঁৱৰ বস্তিৰ ওপৰেদি ঘৰৰ ওপৰেদি যায়। এই কি গাঁও? পাহাৰপুৰ। কি বোমা পৰিছে? কি বোমা? 3 পোৱা গুলি বুলি কয় এইটো। কামান ডাঙৰ কামানত মাৰে? হয়, কামানত মাৰে, কামানৰ পৰা মাৰে। খাই উঠি পেলাই চোতালতে থিয়া দি আছোঁ তামোল খাই, কামত যাম বুলি। তাৰে পিছত কেইটামান বজাত? কেইটা মানে অলপমান আগতেই হ'ল এইটো ঘটনাটো ঘটিল। যেনিবা তামোল চামোল খাই ওলাই যাওঁ, তামোল নাখোৱাৰ আগতে চুই কৰি আহিলে একদম ফুটিলে। কি বোমা? এইটো আমিতো নাজানো, সেইটো নামটো নাজানো, মুঠতে আছে আৰু গুলিটো ডাঙৰে। তাৰে পিছত এওঁৱে ভিতৰত দাউৰি গ'ল। মই তাতে আউজাই পেলাই সেইফালে বেল্টি গ'লোঁ ডাইৰেক্ট। কেনেকৈ পৰিছোঁ সেইটো মই নিজে নাজানো। তাৰে পিছত ই আৰু চিঞৰি আহিল, মোক মাতিছে, এই লাগছি নে কি লগা নাই দে, মই ঠিকে আছোঁ। তাৰে পিছত আমি পলাই গ'লোঁ দুইজনে। সেই সময়ত ঘৰত নাছিল কোনো ভিতৰত? চলি পুলি নাছিল, চলি পুলি এই পথাৰত খেলি আছে। কাষৰ ঘৰটো এইখিনি গেল নেকি সেইখিনি।